তিয়হৰ খাৰ কোনে কোনে খাই ভাল পায় বাৰু এয়া আজি বনাইছিলোঁ তিয়হৰ খাৰ মাছৰ মূৰৰ সৈতে। হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল নিশ্চয়। আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টোত দেখাবলৈ লৈছিলোঁ তিয়হৰ খাৰ। গতিকে তিয়হৰ খাৰখিনি কেনেদৰে বনাইছোঁ অকণমান মোৰ ষ্টাইলত আপোনালোকক দেখাই দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব। এই তেলখিনি গৰম হোৱাৰ পাছতে মই কেৰাহীত আদা নহৰু পেষ্টখিনি দি দিলোঁ। আনফালে মই তিয়হখিনি সৰু সৰুকৈ কাটি থৈ দিছিলোঁ, লগতে এটা আলুও দি দিছিলোঁ। আৰু এইখিনি এতিয়া কিছু সময় ভাজিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে অকণমান খোৱা চৌদা দি দিম, যিহেতুকে তিয়হখিনি অকণমান গলি যাব লাগিব সেইকাৰণে। আৰু খাৰ বুলি ক'লে চৌদাৰ প্ৰয়োজন হয়েই। ক'লা খাৰটো বৰ্তমান নাই, সেইকাৰণে চৌদাৰে কাম চলালোঁ আজি। খাৰ দিয়া হোৱাৰ পাছতে হালধিটো দিব নোৱাৰোঁ চৌদা দিলে, কাৰণ হালধি আৰু খাৰখিনি যদি লগ হৈ যায় তেতিয়া কালাৰটো বেলেগ হয়। গতিকে মই চৌদাখিনি দিয়া হোৱাৰ পাছত প্ৰায় সিজি গৈছে, দেখিছে নহয়। এতিয়াহে মই হালধি দিলোঁ, আৰু এতিয়া হালধি আৰু নিমখখিনি ধুনীয়াকৈ দি কিছু সময়ৰ কাৰণে ঢাকি থৈ দিম। আৰু এয়া অকণমান আকৌ পানী দি দিলোঁ, যিহেতুকে গলি গ'লে খাৰটো খাই বহুত টেষ্ট লাগে নহয় জানো। আৰু এতিয়া দেখিছে কেৰাহীত ধুনীয়াকৈ উতলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াতে মাছৰ মূৰ আৰু মূৰখিনি গোটেইখিনি দি দিলোঁ। আনফালে আকৌ মাছৰ আঞ্জাও বনাম বুলি ভাবি থৈ দিছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি তিলৰ আঞ্জাকে বনোৱা যাওক। আৰু কেৰাহীখনত খাৰখিনি ঢাকি থোৱাৰ পিছত ধুনীয়াকৈ ধুই আনি আকৌ কেৰাহীখন পাতি দিলোঁ গৰম হ'বলৈকে। আৰু গৰম হোৱাৰ পিছতে ইয়াতে মই অকণমান শুকান জলকীয়া দি দিলোঁ। আনফালে আকৌ তিলখিনি মিক্সিত গ্ৰাইণ্ড কৰি থৈ দিছিলোঁ, গতিকে তিলখিনিও একেলগে ভাবিছোঁ তিলৰ আঞ্জাকে খাই দিয়া যাওক। আৰু এয়া ধুনীয়াকৈ তিলখিনি মিক্সিত গ্ৰাইণ্ড কৰি থোৱাই আছিলে, আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ বহাই দিলোঁ। আৰু দেখিছে নহয় তিলখিনি। আৰু এতিয়া ইয়াতে পৰিমাণ অনুযায়ী পানীখিনি দি দিব লাগিব। কিছু সময়ৰ কাৰণে অকণমান ভাজি ল'ব লাগে, যাতে কেঁচা তেলৰ গোন্ধটো গুচি যায়। আৰু এয়া মই ভাজি লোৱা হৈ গৈছে। আৰু ভাজি লোৱা হোৱাৰ পাছত এতিয়া মই মিক্সি বাতিটোত যিখিনি লাগি ধৰিছিলে তেল, তাতে পানী দি পেলাই ধুনীয়াকৈ মই এইখিনি কিছু সময়ৰ কাৰণে লৰাই দিলোঁ। আৰু ইয়াতে অকণমান আটা মিক্স কৰি দিলোঁ, কাৰণ একেবাৰে পানীয়া হ'লেও খাই ভাল নালাগে। গতিকে অকণমান আটা মিক্স কৰি এয়া মাছ দি উতলিবলৈ দিলোঁ। আৰু এনেদৰে তিলৰ সৈতে মাছৰ আঞ্জাখন আজি উপভোগ কৰিলোঁ। খাবলৈ সোৱাদ লগা হৈছিলে দেই। আনফালে আকৌ কচু কাটি থৈ দিছিলোঁ, কচু বনাম বুলি। কচু খাই আপোনালোকে ভাল পায়নে? কচু আচলতে খাব লাগে, আমাৰ তেজৰ কাৰণে খুবেই প্ৰয়োজনীয় বস্তু বুলি কয়। কিন্তু বহুতে আকৌ কয় প্ৰেগনেঞ্চিৰ সময়ত হেনো কচু খাব নালাগে। আমিও প্ৰেগনেঞ্চিৰ সময়ত বাৰু তেনেদৰে কচু খোৱা নাছিলোঁ, কিন্তু এতিয়া খাওঁ। আৰু এয়া কচুখিনি ধুনীয়াকৈ কেৰাহীত বহাই দিলোঁ, অকণমান পিঁয়াজ দি পেলাই কিছু সময়ৰ কাৰণে ভাজি ল'ম। আৰু ইয়াতে চৌদা অলপ দি ল'ম যাতে গলি যায়। আৰু আমাৰ কচু ৰেডি।